লেট্ৰিনলৈ গ'লো লেট্ৰিনত গৈ পেলাই দেখিছোঁ পানী বৰফ এই ইয়াত আন্ধাৰ হৈ গ'ল এখন এই একে পটককৈ ঘপককৈ আন্ধাৰ হৈ গ'ল এখন ফালি আহিছে মৰ্ণিং বন্ধুসকল আমাৰ চেনেল সকলোকে স্বাগতম মোৰ নাম হৈছে পল্লৱ আশা কৰিছোঁ সকলো ভালেই আছে তো আজি এতিয়া টাউন চেণ্টাৰত আছিলোঁ কালি ৰাতি এতিয়া 6:30 বাজিছে 6:30 বজা নাই বাৰু তাত আপোনাৰ সোনকালে হৈছে ইয়াত এতিয়া -3°C আৰু এই দুটা দেখিছে নহয় শুই আছে বাকী দুটা ইটো ৰুমত শুই আছে ব্লগ চাওঁগৈ উঠিছে নাই যদি নাই উঠা অকণ জগাই থওঁগৈ আৰু বাহিৰৰ নেই চাওক মাহঁত এনে নাই সেইজন এজন গৈ আছে এইফালে বাকী দুজন আহি আছে এইফালে সন্মুখতে টাৱাৰ আছে ন 5G আনলিমিটেড হেল্ল' ঐ উঠাই নাই যে এই লগাই দিছোঁ উঠাই 6:30 বাজিলে সোনকালে যাব লাগে দুইটাই উঠা নাই একদম লাহে ৰ'দ ওলাবৰ হ'ল ৰ'দো ওলাইছে বাকী এখন কিতাপ উঠা নাই এই দুটা একে শুই আছে 7টা বাজিলে এঘণ্টা হ'ল বাৰু উঠা আৰু এই দুটাও এটাতো ইনষ্টাগ্ৰামত লাগি আছে এয়া ভিডিঅ' আপলোড কৰা সেইটোতো মোৰ এগাই হেৰি কৰি পেলাই শুই আছে আৰু এখন দৌৰি দিলোঁ গৰম উঠিবৰ কাৰণে সেই সন্মুখত বুদ্ধ ষ্টেটো আহিছে ষ্টেজটো গাড়ীখন আৰু আমি এতিয়া ওলাই দিলোঁ মনেষ্ট্ৰিৰ কাৰণে তো বিহু চিহু লগাই মনেষ্ট্ৰিলে তো মনেষ্ট্ৰি পাই গ'লোহি তো এয়া দেখিছে এইফালে তো এইবিলাক হোষ্টেল বুলিয়ে ক'ব লাগে যোনবিলাকে বিয়া চিয়া নাপাতে ইয়াতে থাকে দেখিছে কিমান ওপৰলৈ উঠিবলগীয়া হৈছে কিমান দল ভাগৰি হৈছে তো এইখন মনেষ্ট্ৰি গেটখন তো ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰি হয় এইটো আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্টটো চাইনাত আছে এইবিলাক ভালকৈ চাই লওঁ ভাল লাগিছে আৰু ইয়াৰ পৰা গোটেই টাউন চেণ্টাৰটো দেখিব পাৰিম টাউনখন ডাঙৰ টাউনখনৰ পৰা আৰু দেখিছে চাহ লৈ লৈছোঁ মনেষ্ট্ৰি ফ্ৰীতে দি আছে খাই লওঁ আৰু কি বস্তুটো এৰি দিম নে কি কয় এইফালে মামফা ভাষাত লিখি থৈছে সেইবিলাক বুজি নাপাওঁতো আৰু তথাপিও সুধিছোঁ কি ভাষা মামফা বুলি কৈছে ইয়াৰ চাহটো খাই লওঁ অকণ ঘোটা কাইটা নিচিনা লাগিছে কাৰণ মিঠাটো কম আৰু একো নাই বাৰু বস্তুটো টেষ্টটো অকণ তেনেকুৱা লাগিছে আৰু তো এয়া অলপ ঘূৰাই মেলি শ্বট এটা লওঁ আৰু ধুনীয়াকৈ এইফালে ঘূৰাব লাগে মনেষ্ট্ৰি চাই হৈ গ'ল এতিয়া যাম মাধুৰী বলক তাত বৰফ চৰফ পাম আকৌ কি হয় দেখা যাওক গুগল মেপে কি ৰাস্তা দেখাইছে একদম খাৰা জেগাতে ওখ হৈ গৈছে একদম গুগল মেপক সেইকাৰণে ভৰসা নকৰিব শ্বৰ্টকাট দেখুৱাবলৈ গৈ পেলাই একদম জেগাতে একদম টাৰ্ণিং লৈ পেলাই ওখ ইয়াৰ কিজানে কেনেকুৱা পাহাৰ জেগাত দেহি বালি গোটেই ৰাস্তা আৰু এতিয়া ষ্টেচনটো পাই গ'লো মাধুৰী লেক তো মোৰ সন্মুখতে আছে প্ৰথমতে মুটি ল'লোঁ এইফালে তো ওপৰৰ পৰা ভিডিঅ'টো এবাৰ চাই লওক ওচৰলৈ যাম দেখিছে নহয় আপোনালোকে কেমেৰাত কেনেকৈ দিছে ক'ব নোৱাৰোঁ কিন্তু চকুৰে নহয় ক'ব নোৱাৰা এটা মানে আৰু ভিউ আহিছে বোলো ওচৰৰ পৰা চাই ল'মগৈ আৰু ইয়াত পূৰা চাচা একদম পূৰা বতাহ এটা মাৰি আছে ইয়াত -1°C নে 0° কিবা এটা আছিলে এতিয়া আজিলৈতো পূৰা হয় চাগৈ এতিয়া ৰ'দ চ'দ দি আছে কাৰণে কমি আছে ইহঁতে ভিডিঅ' শ্বুটিঙত লাগি আছে পূৰা বৰফ হৈছে দেচোন লেকটো একদম চিনেমাত দেখা আছে আজিলৈকেতো চিনেমাত দেখাইছে আগলৈকে তো আজি ৰিয়েলতো দেখি ল'লোঁ কেমেৰাত কেনেকুৱা হৈছে নাজানো ৰিয়েলত বহুত ধুনীয়া হৈছে আৰু ইয়াত দেখিছে নাই ফটো চটো দিবলৈ একদম পূৰা চকী লগি থৈ দিছে একদম আৰু এইফালৰ পৰা ক'ৰবাৰ পানী আহি আছে গোটেই বৰফ কি গতি হ'ল শুনকচোন আম খাব শুনক
লেট্ৰিনলৈ গ'লো, লেট্ৰিনত গৈ পেলাই দেখিছোঁ পানী বৰফ। তাৰপিছত একদম সেই লেকৰ পৰা উঠাই পেলাই পানী লৈছোঁ। বাপৰে বাপ, কি ক'ব ৰাইজ। এনেকুৱাই গতি হয় ইয়াত, তেনেকুৱা পেট বেয়া কৰিব লাগে, একে জিচ কিচ খাব নালাগে ইয়াত, জমা হৈ গৈছে চাগে একদম। সেয়া অলপ ৰিক্স লৈ পেলাই গৈছে, তো আমি অলপ ৰিক্স লৈ যাওঁ তললৈ বৰফলৈ। প্ৰথম এই টাইট আছেও নাভাগে। তো ইয়াত নাম লিখিছোঁ, এই চেনেলত ছাবস্ক্ৰাইব কৰি দিব, পল্লৱ ব্লগছ। মাধুৰীৰ পৰা আমি লৈ দিলোঁ, এতিয়া দোকানৰ পৰা মেগী চেগী ল'বলৈ গৈছে দাদা। তাৰপিছত আগলৈ আৰু বুমলা পাছ আছে, তালৈ যাবলৈ পাছ লাগিব, এতিয়া তালৈ নাযাওঁ। এয়া চাওক চান্দা ফুইট, আমাৰ তাত কেনেকুৱা পূৰা এনেকৈ টিপি দিলে কোমল, এহাক কিমান কষ্টত হৈ গৈছে, টাইট পুৰা। বাই পেৰা ইউটিউবাৰ মানুহ এজনক আমি ওপৰ পৰা আহিলোঁ, তাৰ কাৰণে ইয়াত দিছে ন ৰিয়েল জুচ। এইজন নামিলে নেদেখিলে চাগে। টাৱাঙৰ পৰা ওলাই আহিলোঁ 10-12 কিলোমিটাৰমান। তাৰপিছত ইয়াতে গাড়ীখন লগাই লৈছোঁ, ভাত চাত খুৱাই নাই নহয় ৰাতিপুৱাৰ পৰা। তো ইয়াতে ভাত চাত বনাওঁ আৰু মাংস লৈ আহিছোঁ 1 কেজি, আৰু বাচমতি চাউল পেকেট 130 টকা লৈছে 1 কেজি। আধাতে পানী খতম হৈ গ'ল, ইয়াত পানী নিবলৈ আহিলোঁ, পোৱাই নাছিলোঁ। এই মানুহজন ওলাই আহিলে এইখন ঘৰৰ, ইয়াৰ পানী চানী লৈ আহিছোঁ। গাড়ী হৈ কেতিয়া আছে, কিমান কষ্ট, ফালি আহিছে। আৱাজ শুনিছে নহয়। আৰু এইফালে আমাৰ মাংস উতলি আছে, এইটো উতলি হ'লেই খাই বৈ ওলাম আৰু। সন্মুখতে শ্লিপ মাৰি সোমাই গ'ল বলেৰ' এখন, চেলা টানেল। তো আমি অহা ৰাস্তাদি এতিয়া নাযাওঁ, তো চেলা টানেললৈ যাম। বহুতখিনি পাৰ্কখিনি আমি এৰি দিব পাৰিম, মানে বহুত সোনকালে যাব পাৰিম টানেলি গ'লে। তো এইটো সন্মুখত দেখিছে টানেল, পূৰা লাইট চাইট জ্বলি আছে, দিছে নাই কি ধুনীয়া। তো এইফালে গ'লে বহুত শ্বৰ্ট হৈ যাব, বহুত কম সময়তে হৈ যাব, 1 ঘণ্টা 1.5 ঘণ্টা মানে টাইম বাচি যাব আমাৰ। তো ভালেই হৈছে এইটো বনোৱাৰ পৰা, আগতে নাছিলে, নতুনকৈ বনাইছে বাৰু। এইটো গুগল মেপত নাহে বাৰু, আপোনালোকক কৈ দিছোঁ, আমি চাৰ্চ কৰিছিলোঁ বহুত, কিন্তু অহা নাছিলে। চাইনবোৰ্ড আছে বাৰু, যে কেমেৰা লগাই থোৱা আছে, লিমিট দিয়া আছে, লিমিটৰ যদি যায় আপোনাৰ ধুনীয়াকৈ খাচাককৈ 2000 টকীয়া এটা মেছেজ আহি যাব। ৰাস্তা একোৱেই নেদেখি কি ইয়াত আন্ধাৰ হৈ গ'ল এখন, এই একে পটককৈ ঘপককৈ আন্ধাৰ হৈ গ'ল এখন, ঘপককৈ আন্ধাৰ হৈ গ'ল, একো পোহৰ নাই, একদম ৰাস্তা আছে নেদেখি একদম। তো বোমদিলা টাউনৰ মাজত সোমাই গ'লোঁ, যাওঁতে আমি হাইৱেদি গৈছিলোঁ, তো এতিয়া টাউনৰ মাজত সোমাই লৈ গোটেই টাউনখন। তো এতিয়া আমাৰ 1 ঘণ্টামান বেছি লাগি যাব, এতিয়া ৰাতি 1টামান বাজি যাব ঘৰ পোৱালৈ। এনেই ঘৰ পাই গ'লোহে, একদম টাউনৰ পৰা ওলাই দিছিলোঁ 12টা বজাত, এতিয়া 12টা 20 হৈছে। তো আকৌ 12.5 ঘণ্টাত 400 কিলোমিটাৰ এপ্ৰক্সিমেটলি আহি গ'লোঁ। তো টাউনৰ ট্ৰিপটো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো। তো 3টা পাৰ্ট আছিলে, 3টা পাৰ্ট যদি চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব লিংক 2টা, তো চাব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। তো আজিলৈ বাই বাই, টাটা, চি ইউ এগেইন।